পৰাগদাক সাৰপ্ৰাইজ এটা দিলে কৈছে যে সেই নাওখনত উঠিবলৈ উঠি পিনে অফ ৰোডিং বটিং ট্ৰেকিং সব কৰিলে কেইদিনত মই ভবা নাছিলো এনেকৈ মাৰি লয় Hey, what's up guys, this is Minmoy and welcome back to another video. So guys, Disangmukh মানে পৰাগদা বুলি কয় দাদা এজন আছে এই বেকপেক গো এডভেঞ্চাৰ যোনে পুৰণা ভিডিঅ' চাইছে গম পাব আগতে মানে ফেষ্টিভেল গৈছিলোঁ খুব উইকেণ্ডাৰ এণ্ড ডাম্বুক ফেষ্টিভেলবোৰ গৈছিলোঁ তেতিয়া পৰাগদা বুলি এজন আছিলে বেকপেক গো এডভেঞ্চাৰ কিন্তু এতিয়া পেণ্ডেমিকৰ কাৰণেতো একো ফেষ্টিভেল হোৱাই নাই তো লগ পোৱা নাই বহুত দিন তো আজি বহুত দিনৰ আহিলে দিচাংমুখ যাওঁ বুলি ক'লে তো দিচাংমুখ যাওঁ এতিয়া এণ্ড কিবা কাম আছে মেবি কিবা ফেষ্টিভেলৰ কামে কথা মানে দাদাজনে গম পাব পৰাগদাই গম পাব ভালকৈ তো পৰাগদাক আজি সুধিম যে এইবাৰ ফেষ্টিভেল হ'ব নে নহয় কিবা হ'লেও ফেষ্টিভেল কাৰণ বহুতে সুধি আছে যে ফেষ্টিভেল হ'বনে নহয় তো চাওঁ সুধিম এণ্ড আপোনালোকক জনাম আপডেট দিম তো গাইজ দিচাংমুখ যাওঁ তাতো কৰিম আৰু পৰাগদা যোনটো চলাইছে মই ব্লগিং কৰিব নোৱাৰিছোঁ দিব পাইছোঁ ইয়াত পুৰা 4 লেনৰ কাম চলি আছে পুৰা কনষ্ট্ৰাকশ্যন আৰু ৰাস্তাটো বহুত বেয়া ৰাইট নাও সোমাই আহিলোঁ দিচাংমুখৰ ৰাস্তাটো দি এনেও বহুত ডাঙৰ বিল হয় এয়া পৰাগদা একদম লাষ্ট কেতিয়া লগ পোৱা আমি লাষ্ট MMF কিটা পাতিব লৈছিলে অঁ মেজিক মাছৰুম ফেষ্টিভেল এই নামফাকেত হৈছিলে হয়নে তেতিয়া লাষ্ট লগ পোৱা অঁ ফেব্ৰুৱাৰী মানতে লাষ্ট লগ পোৱা এণ্ড দেন এবাৰতো ফেষ্টিভেল নাই মই একো তো পৰাগদা পূৰা ৰাইডিং হেৰি আহিছে কালি স্কুটি বাইক নহয় চেফটিৰ কাৰণে এনে ৰাস্তাটো পূৰা ৰ'দ আৰু ধূলি আৰু ক'লা ধোঁৱা মানে যি নাপাব লাগিছিলে চব পালোঁ এতিয়া আহি আছোঁ অৱস্থা দেখিছে পূৰা বেয়া অৱস্থা পূৰা বেয়া এণ্ড এতিয়া চাওঁ আৰু কিমান অকল যাব লাগিব দাদা 10 মিনিট আৰু 10 মিনিটমান যাব লাগিব মানে শিৱসাগৰ টাউনৰ পৰা 10 কিলোমিটাৰ আহিব লাগিব বুলি মই চাইছিলোঁ ইয়াত মেক্সিমাম মিচিং মানুহ আৰু এখন বজাৰ আছে তো এতিয়ালৈকে বিচাৰি পোৱা নাই আমি যাক বিচাৰি আহিছিলোঁ যাব লাগে এতিয়া এইটো ৰাস্তাত সেইদিনা যোনখন বজাৰ বহিছে সাপ্তাহিক বজাৰ আজিৰ দিনটোতে বহে সেইকাৰণে পৰাগদাক ছাৰপ্ৰাইজ এটা দিলে কৈছে যে সেই নাওখনত উঠিবলৈ উঠি পিনে পাৰ হ'বলৈ কৈছে পৰাগদা পুৰা ভাবিছে এতিয়া কি কৰোঁ মোৰো একচুৱেলি ভয় লাগে এখনত উঠিবলৈ কাৰণ এখন অলপ হিলে মানে এনেকৈ অলপ ডাঙৰ যদি হয় নাওটো বেলেগ এখন মানে পূৰা ক্ষীণ নাওখন তো এতিয়া চাওঁ পাৰ হ'ব লাগিব বুলি কৈছে পাৰ হওঁ অলপ এক্সপিৰিয়েঞ্চটো লওঁ আপোনালোককো দেখাম সেইপিনে ক'ত পাৰ হয় মানুহবোৰ এনেকৈ ভটিয়াই মানে ফেৰী মানুহ পাৰ হয় এইবোৰ আমাৰ চাপৰি মানুহ তেওঁলোকে ইয়াত মানে বজাৰ কৰিবলৈ আহে বা গাখীৰ লৈ আহে সেইটো চাইডৰ পৰা চব্জি লৈ আহে হয় সেইকেইজন মানুহকে আমি পাৰ কৰোঁ নাও কেইখন এনে আছে আমাৰ নাও দুখন আছে ডাঙৰ এখন আৰু সৰু এখন কেইটকাকৈ লয় এখনত আমি নাৱত বুলি নহয় মানুহজন অহা যোৱা আমি 10 টকা এটা লওঁ অহা যোৱা এইপিনে ভোজ কৰা হয় নাই মানে যেতিয়া পানীটো শুকাই যায় মানে পিকনিক খাই পিকনিক প্লেচ হ'লে মানে এতিয়া দলং বনিব এতিয়া আৰু এটা মাহ আছে আৰু দলং বনিব এতিয়া দলং বনিব হয় ঠিক আছে ধন্যবাদ দিয়ক যেতিয়া আমি পাৰ হ'ম তো পাৰ হ'বলৈ অহা যোৱা 10 টকা বহুত সস্তা এতিয়া চাওঁ কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চটো অঁ আপোনাৰ ভয় লাগিছে নেকি ভয় লাগে নহয় আপুনি পুৰা গেটাপত আহি গৈছে পুৰা ৰেডি হৈ আহিছিলে নেকি মোৰ এনেকুৱা লাগিছে মইহে নাজানো নেকি তো এতিয়া এক্সপিৰিয়েঞ্চটো লওঁ পাৰ হৈছোঁ মই আচলতে আগতে
কিন্তু অলপ নাওখন সেইখন ডাঙৰ আছিলে সেইটো নিতাই পুখুৰীত পাৰ হৈছোঁ মই মাতটো পুৰা কোমল মানে ভৰিকেইটা সোমাই যোৱা নাই আৰু পুৰা স্পঞ্জ দুখন আছে বুলি কৈছে এখন ডাঙৰ এখন সৰু লগত যাব এতিয়া এই বৰ্তা আৰু সেইজন সেফলি পালে হয় আৰু সাঁতুৰিব জানে নাই নাজানো ন সেইকাৰণে মই নাজানো ন বচাব কোনে একদম আকাই Kids screaming in their cradles, profanities. Some days I feel skinnier than all the other days. Sometimes I can't tell if my body belongs to me. I love everything. Because the area is very dunia, and now to safely পাৰ হ'ল আকৌ ৰিটাৰ্ণ যাবলৈ আছে ঠিকেই হে টুলুঙা নাও দিব পুৰা ভয় লাগে আগতে উঠিছে না আপুনি উঠিছোঁ ইয়াতকৈ সৰু সৰু থাকে না গিলিলে মানে দিগদাৰ আছে এখনটো অলপ ডাঙৰে ইয়াতকৈ একদম ইয়াতে দুটা বহিব পাৰিছে একেলগে এখন পুৰা হেৰি এই নিতাই পুখুৰীত উঠিছিলোঁ খালি তেতিয়া আমি পাই গ'লোঁ সেইটো পাৰৰ পৰা এইটো পাৰ এইপিনে মহ খুটি আছে বুলি কৈছে মানুহবোৰে ইয়াৰ এইটো ছাইডৰ পৰা সেইপিনে বজাৰ কৰিবলৈ যায় বুলি কৈছিলে তো চাওঁ এতিয়া কি হয় আগত বটিং কৰি আহিলোঁ এতিয়া ট্ৰেকিং কৰি আছোঁ এনেকৈ দিচাঙত আচলতে যোনটো হেৰি তাত মানে আপোনাৰ এটা ছাইডৰ ব্ৰহ্মপুত্ৰখন আহিছে এইটো ছাইডৰ ব্ৰহ্মপুত্ৰখন আহিছে এনে এটা ছাইডৰ পৰা দিচাং তো জইণ্ট হৈছে তাত এণ্ড এতিয়া আমি মেইন স্পটটোলৈ গৈ আছোঁ লগৰ দুজন লগ পালোঁ সেই দুজনৰ লগত গৈ আছোঁ লেটছ গ' আৰু এই গৰমটো ৰ'দটো চাওক হাই ডেভিড ফুকন আৰু আপোনাৰ নচাল হাজৰিকা আপোনাৰ ইয়াৰে নে ক'ৰ মোৰ লাকুৱা ইয়াৰ চৰাইদেউ কেতিয়া আহিলে আমাৰ এইকেইদিন অহা যোৱা হৈ আছে ইয়াতে মানে ফাৰ্মিং কৰিব লৈছোঁ ফাৰ্মিং কৰিব তাতে মানে কাম লগাই আছোঁ ট্ৰেক্টৰ হাল বাই আছোঁ আৰু আমাৰ প্ৰজেক্টটো হ'ল দিচাং এগ্ৰ' টুৰিজিম মানে এগ্ৰিকালচাৰৰ লগত টুৰিজিম বেছ কৰি পিনে মানে প্ৰজেক্টটো কৰিছোঁ হাল চাল বাবলৈ ষ্টাৰ্ট কৰিছোঁ লাহেকৈ ছেটআপটো মেইনলি মানে টুৰিজিমৰ হেৰি মানে দুইটাই মানে এগ্ৰিকালচাৰটো কেনেকৈ মানে এগ্ৰিকালচাৰ আৰু টুৰিজিম দুইটা মিক্স আপ কৰি পিনে হয় প্ৰজেক্টটো ষ্টাৰ্ট কৰিম মানে কিমান দিন হ'ল আপোনালোকৰ আমি এইবাৰ ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম এনেই ধৰি লওক লাষ্ট ইয়াৰ আমি ইয়াত লোৱা নাছিলোঁ বেলেগ জেগাত এনেই খেতি চেতিবিলাক অলপ সৰুকৈ কৰিছিলোঁ তেতিয়া আমি বোলো কেইবাজনৰ লগ লাগি অলপ ডাঙৰকৈ কৰোঁ মানে সৰুকৈ কৰিলেও এটা টাইম এটা কনজিউম হৈ যায় ৱেষ্ট হৈ যায় চ' মানে ইয়াত অলপ ডাঙৰ এৰিয়া এটা পালোঁ 117 বিঘা 117 বিঘা মানে এইটো হেৰিত লোৱা হৈছে এইটো লিজত লৈছোঁ লিজত লোৱা হৈছে ইয়াৰ লোকেল মানুহৰ পৰা তাৰপিছত সেয়ে তাত এতিয়া হাল বোৱা হৈছে আৰু এনেকৈ চলাৰ ফেঞ্চিং দিয়া হৈছে মানে গৰু ছাগলীৰ পৰা মানে আমনি নাপাবলৈ আমি তালৈ গৈ আছোঁ এতিয়া তালৈকে গৈ আছোঁ তাতে কিবা এতিয়া ভাল ধুনীয়া মানে লোকেশ্যনটো আৰু প্লাছ মানে সেই টুৰিজিমটো তাত বেছ কৰি এতিয়া মানে কেম্পিং সেইবিলাক কৰোৱা হ'ব হয় মানে সেনেকৈ আৰু আমি কিছুমান ট্ৰেইনিং বা এৱেৰনেছ কেম্প পাতিম এইডোখৰ এনেই এৰিয়াটো দিচাংমুখ এৰিয়াটো হ'ল মানে মিচিং ট্ৰাইবৰ মিচিং তেতিয়া আমি চাওঁ তেখেতলোকক মানে এতিয়া ধৰি লওক বেলেগ ফাৰ্মিংবিলাকৰ এৱেৰনেছ কেম্প হওক ট্ৰেইনিং হওক সেইবিলাক কণ্ডাক্ট কৰিবলৈ চেষ্টা কৰিম মানে অ'কে তো আপোনালোকলৈ হ'ল দি বেছি থাকিলে থেংক ইউ এবাৰ আমি তালৈ গৈছোঁ স্পটটোলৈ দেখাম আপোনালোকক স্পটটো গাইজ বলক
তো স্পটটো পালোহি আমি গোটেই এৰিয়াটো এইটো কিমান বিঘা কৈছিলে 117 বিঘা 117 বিঘা এতিয়া ইয়াত মানে কিবা কৰিছে নেকি ফাৰ্মিং মানে কিবা এতিয়া হাল চাল বাই মেলি তাৰপিছত এতিয়া অকল হাল বোৱা হৈছে মানে হাত দিয়া হ'ব সৰিয়হৰ ৰঙালাও কবি এনেকৈ মানে সৰিয়হটো আমি মেইন টাৰ্গেট লৈছে ইয়াৰ সৰিয়হ খেতি হ'ব যিহেতু আমি বহুত দূৰ খোজকাঢ়িলোঁ ধৰক ভাল লাগিলে খোজকাঢ়ি দাদাৰ লগত কথা পাতি আহিলোঁ জুকো ভেলি গৈ আহিছিলে দাদা ৰিচেণ্ট তো সেইটো কথা পাতিলোঁ মানে ধৰক কিমান 5000 ষ্টেপছ মান আহিলোঁ ফাইনেলি স্পটটো পালোহি তাত ধুনীয়া ইয়াত থাকি ভাল লাগিব ইয়াত বহুত ফাৰ্ম আছে শুনামতে মানস ৰবীন্দ্ৰ ফাৰ্ম খুলি থৈছে বুলি কৈছে ইয়াত বাট কিন্তু গৰু নোহোৱাৰ কাৰণে যোনবোৰ ৱায়াৰ আছে সেইবোৰ চ'লাৰৰ হয় তাই কাৰেণ্ট আছে যাতে মানে এইবোৰ গৰু চৰু খেদাই থাকিবলগীয়া নহয় তো গাইছ এইটো বেক চাইডে গোটেই ফাৰ্মটো মানে গোটেই এৰিয়াটো এনেকৈ মাৰিলোঁ আহিলোঁ boat ride, trekking, and এতিয়া tractor ride. Puting কোনফালে খালি? I live inside my own world of make-believe. Kids screaming in the cradles, profanities. I see the world through ice covered in bleach. Cross the ones who everything. Fire spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. Hush. Take my eyes open to force reality. Why can't you just let me eat my weight in glee? I live inside my own world of make-believe. Kids screaming in their cradles, profanities. Some days I feel skinnier than all the other days. Sometimes I can't tell if Sahara ko ito. Because board off-roading ho gole dia. Kokal sahara lagaise. To mane thake yar thake. Ene ekhon Brahmaputra. নামিব পৰা নাই বহুত কষ্ট হয় নামিবলৈ আমাৰ ৰাইডাৰজন আছিলে এজন তো গাইছ আমি দিচাঙত এতিয়া পালোহি ব্ৰহ্মপুত্ৰ ট্ৰেক্টৰ ৰাইড কৰি মজা লাগিলে অফ ৰোডিং ফাৰ্ষ্ট টাইমত উঠিছোঁ মই ট্ৰেক্টৰ তাৰ ফাৰ্ষ্ট টাইমতে ফাটি গ'ল পুৰা পানী বালি মাটি চবৰ পৰা আহিলোঁ এণ্ড গাইজ আৰু মোৰ ভাগৰ লাগিছে এতিয়া ভিডিঅ'টো বনাবলৈ সাহস নাই আৰু গোপ্ৰ চাৰ্জটো শেষ হ'বলৈ হৈছে তো এখন একদম দূৰত লাগে পুৰা পানী তো গাইজ আজি ভিডিঅ'টো ইমানটোৱে আছিলে দিচাঙৰ পৰা ষ্টাৰ্ট দিছিলোঁ ব্ৰহ্মপুত্ৰত শেষ কৰিছোঁ তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আজি বহুত গৰম অফ ৰোডিং বটিং ট্ৰেকিং সব কৰিলে একেদিনত মই ভবা নাছিলোঁ আহোঁতে কৰিম বুলি ইমানখিনি তো গাইজ বাই বাই I live inside my own world of make-believe. Kids screaming in their cradles, profanities. I see
তোকে যাও জিন্দগী নুঠো ট্ৰেক্টৰ আজি লাষ্ট হে কি চাহত Oh guys, বছৰ বাৰু জিন্দগী নুঠো ট্ৰেক্টৰ অৱস্থা বেয়া গ'ল